মোক এজনে ক'লে যে ভূমিকম্পৰ আমাৰ গাঁৱত এটা খুব হাঁহি ষ্টৰী আছে ছাৰ। আমাৰ এজন ককায়ে যেতিয়া জোকাৰণি দিলে তেওঁ ওলাই আহিল, তেওঁৰ ঘৰটো পূৰা খহি পৰিলে আৰু তেওঁ হাঁহি আছে ওলাই। কি হৈছিল যে তেওঁ ৰিটায়াৰ হৈ তেওঁ বাহিৰত ক'ৰবাত কাম কৰিছিল, তেওঁ আহিছে, তেওঁ পইচা অলপ পাইছিলে, তেওঁ আহিছে এণ্ড হোৱাট দে ডিড, তেওঁলোকৰ ট্ৰেডিশ্যনেল যিটো উডেন ষ্ট্ৰাকচাৰ অফ হাউচ আছিলে এইটোক জাষ্ট ৰিপ্লেচ কৰিছিলে উইথ এ ষ্ট'ন মেচনাৰী ষ্ট্ৰাকচাৰ এণ্ড দেট ৱাজ নট ৱেল ইঞ্জিনিয়াৰ্ড। তেওঁ ওলাই আহিলে যেতিয়া জোকাৰণি তেওঁ বাচি গ'ল, তেওঁ ওলাই আহিলে যিটো নতুন ঘৰ বনাইছিলে গোটেই ৰিটায়াৰমেণ্টৰ পইচা দি পেলাই বা যোনটো জমাই আনিছিলে গোটেইখিনি গুচি গ'ল, বাট তাৰ নিয়াৰ বাই যিটো উডেন ষ্ট্ৰাকচাৰটো আছিলে দেট ছাৰ্ভাইভ ট্ৰেডিশ্যনেল ষ্ট্ৰাকচাৰ এণ্ড হি ৱাজ লাফিং। আপোনালোকে চাওক যে আমাৰ ইয়াতো কিন্তু তেনেকৈ হৈছে। ইভেন দ্য ৰুৰেল ইমেজ অফ আছাম হেজ চেঞ্জড। আছাম টাইপ বিল্ডিং ওৱান্স কনচিডাৰ্ড, দ্য ট্ৰেডিশ্যনেল আছাম টাইপ বিল্ডিং কনচিডাৰ্ড টু বি ট্ৰেডিশ্যনেলি ডিজাইন টু উইথষ্টেণ্ড আৰ্থকুৱেকছ। আমি এতিয়া কিন্তু ৰুৰেল এৰিয়াটোত একচুৱেল আছাম টাইপ হাউচ বহুত কম দেখা পাওঁ। ইট হেজ বিন ৰিপ্লেচড। Some are engineered houses and the scientists will agree that engineered houses are safe, but not all are engineered masonry structures. But we have adopted it. But we will have to live with it also. So আমি কি কৰিব পাৰোঁ? Maybe the opportunities I will highlight. One, when we are doing something new, can we keep this in mind that now we are in zone 6, we have more regulations to follow? আমি আমাৰ ল'ৰা ছোৱালীসকলে সুধিব পাৰে, যদি দেউতাই ঘৰ বনাব গৈছে, আমি নতুন ঘৰত শিফ্ট হৈ আছোঁ, আমি এইটো প্ৰশ্ন সুধিব লাগে, ভূমিকম্পৰ কাৰণে ঘৰটো ছেফ হ'বনে? অ'কে, যদি আমাৰ এক্সিষ্টিং ঘৰ আছে, আমি নতুন এতিয়া বনাব নোৱাৰিম, তেতিয়া আমি বিচাৰিব লাগিব যে আমাৰ ভূমিকম্প এটা হ'লে আমাৰ ঘৰত কি কি বস্তু আছে, আমাৰ বিদ্যালয়ত কেনেকৈ কি কি বস্তু আছে যিটো সহজত খহি পৰিব, যাৰ পৰা ইঞ্জুৰিজ হ'ব। ভূমিকম্প শেষ হ'লে আমি কেনেকৈ ওলাই যাম, ক'ত ওলাই যাম, কেনেকৈ থাকিম। দিছ কুৱেশ্যনছ হেভ টু বি আস্কড। যদি আমি নুসুধোঁ, আমি সেইটোৰ ওপৰত প্ৰস্তুতি ব্যৱস্থা ল'ব নোৱাৰিম। এণ্ড স্কুলছ হেভ টু প্লে এ ভেৰি ইম্পৰ্টেণ্ট ৰ'ল। নাও উইথ ASDMA উই আৰ initiating something called Saturdays for Resilience. Every Saturday in all schools of Assam, 1 hour will be devoted to discussing these issues, earthquake, and there are many others. We will try to keep reminding as children they grow, they have to live with these changes. They will have to be resilient so that they survive and they let the generations to survive as well. With this, thank you AnyFocus for bringing us together to have this discussion. Thank you. Risk বুলি ক'লে কি বুজো আমি? ৰিস্ক, মেডাম, এনিথিং ৰিস্ক? যিকোনো এটা পৰিস্থিতি যেতিয়া ধৰক বেছি ডেঞ্জাৰাছ হ'ব, তেতিয়া আমাৰ মানে কেনেকুৱা চিটুৱেশ্যন হ'ব পাৰে, সেইটোৱে আৰু ৰিস্ক বুলি ধৰা হয়। ৰিস্ক ইজ নাথিং বাট কি হ'ব পাৰে, তাৰমানে ইট ইজ এ পটেঞ্চিয়েল ডেঞ্জাৰ। ঠিক আছে, হোৱা নাই। মই আজি ঘৰৰ পৰা আহি আছিলোঁ, মই কিবা ভেহিকেলত আহিছোঁ, মোৰ এক্সিডেণ্ট হ'ব পাৰিলেহেঁতেন। Okay, so there is a risk. We are living in an urban area. There are lots of vehicles flying by. So আমি রিস্ক থাকি যায়। আমাৰ এটা আমি সদায় মেডিকেল ইঞ্চুৰেঞ্চ কৰোঁ। চ' আমি কিয় কৰোঁ? চবে প্ৰিমিয়াম পাব বিচাৰেনে? ঘূৰি মেচিয়ৰ্ড হ'ব লাগে বিচাৰে নেকি? মেডিকেলৰ যিমান হেল্থ ইঞ্চুৰেঞ্চ কৰিছোঁ চব ৰিটাৰ্ণ পাব লাগে বিচাৰে? নিবিচাৰে? কোনে বিচাৰে? Okay, fine. So we are having a good audience. So আমি কেতিয়াও নিবিচাৰোঁ। ৰিস্ক ইজ মেডিকেল ৰিস্ক আছে বুলিহে আমি মেডিকেল ইঞ্চুৰেঞ্চ কৰোঁ। Okay, so risk is the potentiality of any disaster to be happen. It is a probability. ঠিক আছে, মিটিগেশ্যন এটা ৱাৰ্ড ইউজ কৰি আছিলোঁ, ৰংমাই ছাৰ ইউজিং দ্যাট ৱাৰ্ড। আমাৰ কাৰণে হয়তো এইটো খুব এটা নৰ্মেল ৱাৰ্ড, বাট মিটিগেশ্যন ইজ নাথিং বাট এতিয়া মোৰ ঘৰ অসমত, এইটো আৰ্থকুইকৰ জ'ন 6 হয়। এনি টাইম উই কেন হেভ এন আৰ্থকুইক অফ বিয়ণ্ড 8 ৰিক্টাৰ স্কেল। আমি 5 আৰু 6 এইবোৰতো এটা ট্ৰেইলাৰ হয়। যেতিয়া 8 ৰিক্টাৰ স্কেল হ'ব মই থিয় হ'বই নোৱাৰিম। অ'কে, জাষ্ট থিংক অফ দেট থিং। দেট ইজ, এতিয়া কি মই ঘৰ বাৰী বিক্ৰী কৰি গুচি যাওঁ নেকি ইয়াৰ পৰা? নহয়, ইট ইজ মোৰ ভেটি মাটি চব ইয়াতে আছে। চ' আই এম ফ্ৰম দিছ পাৰ্ট অফ এ কাণ্ট্ৰি এণ্ড আই হেভ টু লিভ উইথ দেট। Okay, so mitigation is impact reduction. মই এনেকুৱা কিবা কৰিম যাতে মোৰ ভূমিকম্পৰ এৰিয়াটো থাকিম কিন্তু মোৰ ইম্পেক্ট ইমান নহ'ব। অ'কে, মই আজি ইয়াতে আছোঁ, মোৰ ঘৰটো যদি ভাল হয়, আৰ্থকুইক ৰেজিষ্টেণ্ট হয়, দেট ইজ মাই ইম্পেক্ট ইজ ৰিডিউচড। আৰ্থকুইকৰ জোকাৰণি আহি থাকিব। জাপানত গোটেই দিনটো আৰ্থকুইক হৈ থাকে,
সৰু সুৰা আৰ্টকুইক হৈয়ে থাকে চ' তেওঁলোকে কি জাপান এৰি গুচি যাব নেকি ন দ্য পিপল ষ্টাৰ্ট লিভিং উইথ দ্য আৰ্টকুইক চ' আমি মিটিগেশ্যন মিনছ ইম্পেক্ট ৰিডাকশ্যন কৰিম আৰু ইয়াৰ লগতেই থাকিম বানপানীৰ লগতে মিচিং কমিউনিটি আৰামতে থাকে তেওঁলোকে ভাল পায় বানপানী আহিলে বিকজ মাছ পাব পাৰে আগতে লেণ্ড ফাৰ্টাইল হয় চ' দে আৰ হেভিং এ কপিং মেকানিজম ফৰ লিভিং উইথ বানপানী অ'কে চ' ফ্লাড চ' দিছ ইজ ৰিডিউচিং দ্য ইম্পেক্ট অফ ডিজাষ্টাৰ ইট মে বি ফ্লাড ইট মে বি আৰ্থকুইক চ' দেট ইজ ইম্পেক্ট ৰিডাকশ্যন চ' মিটিগেশ্যন ৰাজেশ দত্ত ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ মনোগ্ৰাহী আলোচনাই আমাক যথেষ্ট উপকৃত কৰিলে এতিয়া আমি তেখেতক সম্বৰ্ধনা জনাব বিচাৰিম পুনৰ তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ছাৰক সম্বৰ্ধনা জনাবৰ বাবে প্ৰীতি ৰয়ক অনুৰোধ জনাইছোঁ এতিয়া আমি আগবাঢ়ি যাম পৰৱৰ্তী কাৰ্যসূচীলৈ আমাৰ মাজত উপস্থিত আছে হেমন্ত গোহাঁই ছাৰেও তেখেতৰ কিছু আলোচনা আগবঢ়াব তেখেতৰ আলোচনা চক্ৰটি আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ ইয়াত উপস্থিত থকা গণ্যমান্য ব্যক্তি তেখেত সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ আজিৰ দিনটো আজি এনি ফ'কাছে যিটো ভূমিকম্পৰ ওপৰত যিটো বিষয় লৈছে এইটো আমাৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট মানে বিষয় বুলিয়ে ধৰি লৈছোঁ মোৰ বক্তব্যটো দিয়াৰ আগতে অকণমান পুৰণা কথা ক'ব খুজিছোঁ আমি গুৱাহাটীক এৰি আমি যাব নোৱাৰোঁ তাৰমানে হ'ল কি 1986 এপ্ৰিল মানত এটা ভূমিকম্প হৈছিল আমাৰ ইয়াতে 5.2 কিন্তু সেই ভূমিকম্পটোত আমি জানো যে পি ৱেভ প্ৰাইমেৰী ৱেভ ছেকেণ্ডেৰী ৱেভে শব্দ নকৰে এছ ৱেভে শব্দ কৰে ছাৰ্ফেচ ৱেভে গুমগুমনি শব্দ কৰে কিন্তু সেই 86 যিটো ভূমিকম্প গুৱাহাটীত হৈছিলে সেই ভূমিকম্পটোত গোটেই গুৱাহাটীৰ নৰকাসুৰ পাহাৰখন কালা পাহাৰখন গুম 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 গুমকৈ শব্দ কৰি আছিলে গুমগুমনি শব্দ কৰা মানে আমি এইটো ধৰি ল'ব লাগিব যে গুৱাহাটীখনৰ ওচৰে পাজৰে ফ'কাছটো আছিলে আৰু সেই ফ'কাছটো থকাৰ কাৰণে হ'ল কি মই ৰূপনগৰতে আছিলোঁ তেতিয়া মোৰ ঘৰ ৰূপনগৰত আছিল মই এটা ভাড়া ঘৰত আছিলোঁ পাহাৰটোৰ পৰা মেডিকেল কলেজৰ ওপৰৰ পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল তললৈ বাগৰি আহিছিলে ইলেক্ট্ৰিকৰ টাৱাৰবিলাক খুব আণ্ডুলেটিং কৰিছিলে আৰু পাহাৰবিলাক খুব কঁপিছিল শব্দ কৰিছিল মানুহবোৰে খুব চিঞৰ বাখৰ কৰিছিল এই শিলটো এই একদম পকা ৰাস্তাৰ ওপৰৰ পৰা আহি পেলাই এতিয়া য'ত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল কৰিছে সেইটো তাত পৰিছিলেগৈ মই শিলটো জুখিবলৈ গৈছিলোঁ পানীত আধা ওলাই আছে দেখিলোঁ যে ডায়মিটাৰটো 3 মিটাৰৰ বেছি হ'ব মই ক'বলৈ যোৱা কাৰণ এইটোৱে আমি জানো আমাৰ গুৱাহাটীত 365টা লেণ্ডশ্লাইড প্ৰ'ন এৰিয়া আছে গতিকে আমাৰ গোটেই গুৱাহাটীত 18টা পাহাৰ আছে 18 হিলছ আৰু 18 হিলছৰ মাজত আমি আছোঁ আমাৰ পজিশ্যনটো কেনেকুৱা গুৱাহাটীৰ ভিতৰখন কেনেকুৱা আমি যদি চাবলৈ যদি ইচ্ছা কৰোঁ তেতিয়া নৰকাসুৰ পাহাৰৰ পৰা আমাৰ মেডিকেলৰ পাহাৰখনৰ ওপৰত উঠি গৈ পেলাই যদি আমি এটা ভিউ পইণ্টৰ পৰা যদি চাওঁ তেতিয়া আমাৰ ষ্ট্ৰাকচাৰ বেছ গুৱাহাটী চিটিখনৰ যিটো বেছ আমি দেখা পাম মাজত ভলৰু নিৰ্বাসনৰ পানী এক্সিট নহয় হৈ নাযায় ব্ৰহ্মপুত্ৰলৈ এইকেইটো বৰ কাৰণ আছে এইটোৱে তাৰপিছত যেতিয়া 1987ত আগষ্ট মাহত দুটা মানে হৈছিলে লেণ্ডশ্লাইড হৈছিলে সেই লেণ্ডশ্লাইড দুটাত গণেশগুৰি আৰু খ্ৰীষ্টানবস্তি আৰু গণেশগুৰি পইণ্টত হৈছিলে
ওপৰত এটা লেক আছিল তাৰ মানে মই এইটো ক'ব খুজিছোঁ তাৰ ওপৰত এটা ৰজাদিনীয়া বহুত পুৰণা এটা ৱাটাৰ ইনটেক থকা এটা পণ্ড এটা আছিলে বোধ কৰোঁ মোৰ সন্দেহ হয় যেতিয়া 1980 আগৰ 86ৰ যিটো আৰ্থকুইকে হ'ল ইয়াতে যিটো মানে জাৰ্কিং হ'ল সেইটো কিন্তু 31 ছেকেণ্ডলৈকে কপি আছিলে টাইম ফেক্টৰটো বেছি আছিলে তাৰমানে তাতে তেতিয়া সেই গুৱাহাটীত ইমান মানুহ মৰা ৰেকৰ্ড নাই সেই লেণ্ডশ্লাইডটোত দুটা স্পটত হৈছিল মুঠতে মই তাতে ডিপাৰ্টমেণ্ট জিঅ'লজি মাইনিং ডিপাৰ্টমেণ্টৰ পৰা মই ইনভেষ্টিগেশ্যনত তাত মই আছিলোঁ 1 মাহ ধৰি মই তাতে কাম কৰিছোঁ ব'ল্ডাৰবিলাক তললৈ খহি আহিছিলে 15 পিপুল ডেড টোটেল 15 পিপুল ডেড যিমানবিলাক শ্লপত ঘৰ আছিলে সৰহখিনি সেই এৰিয়াটোত আপোনালোকে থানাত বিচাৰিলে দিছপুৰ থানাত বিচাৰিলে হয়তো পাব ৰেকৰ্ডটো সৰহভাগ মানুহকে ঘৰবিলাক চব ভাঙি গৈছিলে মানে কলাপছ কৰি আনি পেলাই যিটো কছাৰীৰ বস্তু মেইন ৰাস্তা তালৈ লৈ আনিছিলে সৰহভাগ মানুহকে ডিছপ্লেচ কৰা হ'ল তাৰমানে গুৱাহাটীৰ পৰা নি পেলাই বেলেগ ঠাইত এই হেঙাৰবাৰীৰ ফালে তেওঁলোকক আকৌ তাতে বহাই দিয়া হ'ল মাটি চাই পেলাই চৰকাৰী তাৰপিছত আমি এতিয়া মই সেইটো কাৰণে ক'ব গৈছোঁ যে আমাৰ গুৱাহাটীত খালি যে সেই এপিচেণ্টাৰ 86টোতে হৈছিল সেইটো নহয় কিন্তু আমাৰ গুৱাহাটীৰ ভিতৰতে এতিয়া আৰু দুটা এপিচেণ্টাৰ ফ'কাছ পইণ্ট আছে এটা আমি 2003 চনত হৈ গ'ল খানাপাৰা যিটো ফ'কাছ পইণ্ট 3.5 আৰু এটা মৰাভৰলোত হৈ গ'ল যোৱা বছৰ সেইটো ধীৰেণপাৰাত যিটো চ'ৰ্চ আছে এপিচেণ্টাৰ আছে আপোনালোকে খবৰ কৰিলে হয়তো গম পাব তাৰমানে আমাৰ চিটিৰ ভিতৰত গ্ৰেটাৰ গুৱাহাটীৰ ভিতৰত এতিয়ালৈকে মানে কি সৰুবোৰ বোধ কৰোঁ মাইক্ৰ'চিছমিকত আছে ওলাই থাকে কিন্তু ডাঙৰ ৰেকৰ্ডেড মোৰ দেন 3টা আছে আমি এতিয়ালৈকে ৰেকৰ্ড কৰিলোঁ দিছ মষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ হেমন্ত বৰগোহাঁই ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিম তেখেতক পুনৰ মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ সম্বৰ্ধনা গ্ৰহণ কৰিবৰ বাবে ছাৰক সম্বৰ্ধনা জনাব অৰ্চনা বৈশ্যই ইয়াৰ পাছতে আমাৰ এটি আকৰ্ষণীয় অনুষ্ঠান আছে মক ড্ৰিল অনুষ্ঠান যি চিভিল ডিফেন্স ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা কৰিব তো আপোনালোকে আজি চেচমিক কনক্লেভত যথেষ্টখিনি বিষয় নিশ্চয় ডিছকাশ্যন হৈছে ফাৰ্ষ্ট ছেশ্যনটো আমাৰ ছেকেণ্ড ছেশ্যনত আমি মক ড্ৰিল কাৰ্যসূচী এনেকৈ ৰাখিছে একচুৱেলি কনচেপ্টটো যিটো মক ড্ৰিল বুলি ৰাখিছে প্ৰকৃততে মক ড্ৰিল এটা বিভাগে কৰা বস্তু নহয় আমাৰ মানে যিটো এটা মিছকনচেপশ্যন হৈ আছে যিটো মক ড্ৰিলছ আৰ পাৰফৰ্ম টু চেক দ্য collaborative effort of all the line departments along with the community মানে আমাৰ যিমানখিনি লাইন ডিপাৰ্টমেণ্ট আছে ৰেছপন্স ফ'ৰ্চৰ পৰা আৰম্ভ কৰি সকলো বিভাগে যেতিয়া এটা যিকোনো দুৰ্যোগৰ সময়ত যেতিয়া তেওঁলোকে কাম কৰিব সেই কামখিনি আউল নলগাকৈ মানুহক যেতিয়া বা দুৰ্গতসকলক আমি যেতিয়া সহায় কৰিব পাৰিম সেই বস্তুটোৰ কাৰণে একচুৱেলি মক ড্ৰিলটো কৰা হয় আমাক এই যিটো ছেশ্যনৰ মাজতে ৰাখিছিলে মক ড্ৰিলছ বুলি কিন্তু একচুৱেলি তেনেকৈ ধৰণে মক ড্ৰিল একচুৱেলি কৰা নহয় এক্সাৰচাইজ আমি কৰিব পাৰোঁ এক্সাৰচাইজ ক'ব পাৰে বোলে কি আমি এক্সাৰচাইজ কৰিব পাৰোঁ এনেকৈ তো যি কি নহওক মই নয়নমণি চাংমাই এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স এতিয়া ইয়াতে ডিজাষ্টাৰত যেনেকৈ আমাৰ এই কিছুমান এলিমেণ্ট থাকে যেনেকৈ ডৰমেণ্ট হৈ থাকে সুপ্ত অৱস্থাত থাকে সেই সম্পৰ্কে নিশ্চয় ফাৰ্ষ্ট ছেশ্যনত হয়তো ডিছকাশ্যন হৈছে যেনেকৈ হেজাৰ্ড বস্তুটো কি হেজাৰ্ড কি হ'ব পাৰে হেজাৰ্ড কেন বি এনিথিং ডেট কেন লিড টু মিছহেপ ইন ইমাৰ্জেঞ্চিছ যিকোনো বস্তু হ'ব পাৰে যিটো বস্তু ডৰমেণ্ট হৈ আছে সুপ্ত হৈ আছে কিন্তু প্ৰয়োজনত সি আমাক আঘাত সানি দিলে তো আমি ইমাৰ্জেঞ্চিত এটা ছিটুৱেশ্যনত পৰিব পাৰোঁ এনেকৈ এতিয়া আৰ্থকুৱেকৰ ক্ষেত্ৰত যদি আমি হেজাৰ্ড চাবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে
গ্ৰেট আৰ্থকুৱেক অফ আছাম 1950s 1950 চনৰ এই ভূমিকম্পটোৰ কথা নিশ্চয় সকলোৱে জানে বা ডিছকাছ কৰে। সেই সময়ত মৰ্টেলিটি ৰেট কিমান আছিল, কিমান মানুহৰ মৃত্যুমুখত পৰিছিল? যিটো ইণ্ডো টিবেটান যিটো আৰ্থকুৱেক হৈছিল সেই সময়ত মৰ্টেলিটিজ কিমান আছিল? অসমত অনলি ইন আছাম মৰ্টেলিটিজ ৱাজ ৰেকৰ্ডেড 1526 1526 জন মানুহৰ মৃত্যুমুখত পৰিছে বুলি ৰেকৰ্ডেড হৈছে। ইণ্টাৰেষ্টিং ফেক্টৰটো কি জানে? সেই সময়ত আজিৰ নিচিনা অসমত কোনো RCC ঘৰেই নাছিল। সেই সময়ত কোনটো আজিৰ দৰে আমাৰ এই যি মানে স্কাই স্ক্ৰেপাৰটো দূৰৰে কথা, RCC ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ এইটো নাছিল। সেই সময়ত মাত্ৰ আহোমৰ যুগৰ সেই মনুমেণ্টছ কেইটা আছিল, যিকেইটা RCC বিল্ডিং বুলি আমি সম্পূৰ্ণ ক'ব নোৱাৰোঁ, কিন্তু লোকেল প্ৰডাক্ট আছিল বুলিয়ে কৈছোঁ। আৰু এতিয়া আমাৰ প্ৰত্যেকৰ ঘৰবিলাক আমাৰ ৰুফ কংক্ৰিটৰে ভৰা হৈ গ'ল। তো আল্টিমেটলি সেই সময়ত যদি বাঁহৰ ছাল এখন বা কাঠ এডাল আমাৰ গাত পৰিছিল, আজি আমি হেজাৰ্ড হিচাপে কি ভাবিব পাৰোঁ? আমাৰ মূৰৰ ওপৰত যিখন চাৰ্ট আছে সেই চাৰ্টখনৰ কথা আমি এইটো ভাবিব পাৰোঁ, হয়নে? সেই সময়তে 1950 চনতে 1526 জন মানুহ অসমত মৃত্যুমুখত পৰিছিল, যি সময়ত কোনো ইলেক্ট্ৰিচিটি নাছিল। সেই সময়ত ইলেক্ট্ৰিচিটি আছিলনে? ইলেক্ট্ৰিচিটি নাই। ৰুৰেল ইলেক্ট্ৰিফিকেশ্যন 1980 চনৰ মানৰ পৰা ষ্টাৰ্ট হৈছে, গাঁৱে গাঁৱে হৈছে, তাৰ আগলৈকে সেইবিলাকো নাছিল। আজি সেইটো এটা হেজাৰ্ড, লাইভ ইলেক্ট্ৰিকেল ৱায়াৰ্ছ, আমি তাৰ মাজত পূৰা সোমাই আছোঁ, সিও হেজাৰ্ড হিচাপে ক্ৰিয়েট হৈ আছে। সেই সময়ত আজিৰ নিচিনা যি ব্ৰিজ, ৰোড, এতিয়া RCC ব্ৰিজ হৈছে, অভাৰ ব্ৰিজ হৈছে, কিন্তু 1950sত সেই তেনেকুৱা ধৰণৰ ব্ৰিজো নাছিল। অসমৰ একমাত্ৰ এখন ব্ৰিজ আছিল যিখন 1935 চনত ব্ৰিটিছৰ দিনত বনাইছিল, অসমৰ যিখন এই কপিকল লগা দলংখন আছিল। আৰু আজি ব্ৰিজেই ব্ৰিজ। এতিয়া এই সময়ত আমাৰ হেজাৰ্ড কেনেকৈ বাঢ়িল? সেই সময়ত মাত্ৰ সেই এটা ৰোডৱে যদি ব্লক হৈছিল বা কিবা হৈছিল, এছিষ্টেঞ্চ পहुঁচাবলৈ বা বস্তু সহায় হাত আগবঢ়াবলৈ ৰোড ব্লকেজ হোৱাৰ ইমান চান্সেছ নাছিল, ৰুৰেল ৰোডেজ আছিল। আৰু এতিয়া অভাৰব্ৰিজ বনোৱাৰ পাছতো আপুনি 10 মিনিট 15 মিনিট অপেক্ষা নকৰালৈকে গন্তব্যস্থল পাব নোৱাৰে। তাৰমানে ইমাৰ্জেঞ্চি আমি যিমানে এফালৰ পৰা এডভান্স হৈ গৈ আছোঁ, ঘৰবিলাক আমি বনাইছোঁ, কিবা কৰিছোঁ, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে, কিন্তু সিমান পৰিমাণে আমাৰ কি হৈ আছে? হেজাৰ্ডটো কিন্তু আমি লৈ আছোঁ। মই সুধিব বিচাৰিম, হোৱাট ইজ দ্য MDW carried by the earthquake? MDW কি লৈ আহে? MDW বুজিছে? ৱেপন অফ মাছ ডিষ্ট্ৰাকশ্যন, এনেকৈ বুলি ক'ব পাৰোঁ। মাছ ডিষ্ট্ৰাকশ্যন ৱেপনছ। আৰ্থকুৱেকে কি ৱেপনছ লৈ আহে? কোনোবাই ক'ব? AK-47, গাইডেড মিছাইল, ৰকেট লাঞ্চাৰ, ছুপাৰছনিক মিছাইল, নিউক্লিয়াৰ বম। কি আনে? নথিং এলছ, একো নানে। কিন্তু হোৱাট কিলছ আছ? মাৰে কোনে? হেজাৰ্ডছ মানে আমাৰ বিল্ডিংছটোৱে মাৰে আমাক, আমাৰ নিজৰ বিল্ডিংছটোৱে, চুইট হোমটোৱে আমাক মাৰে। কৰিছোঁ এতিয়া আমি যিটো হেণ্ডছ অফ প্ৰেক্টিকেল ছেশ্যন, কেনেকৈ আমি নিজক ৰেস্কিউ কৰিম, ছেল্ফ ৰেস্কিউ কৰিম, সেই কথাখিনি আপোনালোকৰ আগত দাঙি ধৰিব। যিটো 4 বজালৈকে আমাৰ টাইম, সেইখিনিৰ ভিতৰতে শেষ কৰিব লাগিব। মই দীপক মেধি ছাৰ আছে, তেখেতক মই অনুৰোধ কৰিছোঁ আপুনি ডাইচলৈ আহক আৰু প্ৰেক্টিকেল হেণ্ডছ অফখিনি তেওঁলোকক দেখাই দিওঁ। চ' আমি মাথাত অকল হাতখন দিলে নহয়, তাত আমি যদি ঘৰত থাকোঁ, একো যেতিয়া নাথাকিব আমি হাতখনকে দিম। স্কুল কলেজত হ'লে নিজৰ বেগটো মাথাত ল'ব, বোলে একোৱেই নাই, তেতিয়াহে আমি হাতখন দিম। অ'কে, চ' আমি বহিম কেনেকৈ? য'ত চেল্টাৰ ল'ম, ধৰি লোৱা হ'ল এইটো এটা কৰ্ণাৰ, এই কৰ্ণাৰটোত আমি
কেনেকৈ থাকিলে ইয়াত এটা কলম এটা আছে, কলমটো আমি ওচৰতে আছোঁ, আমি যদি বহি লওঁ, এনেকৈ যদি বহি লওঁ, তেতিয়াহ'লে জেনেৰেলি দেখা গৈছে যিবিলাক কলাপছ বিল্ডিং কলাপছ হয়, সেইবিলাক কি হৈ যায়, গ্ৰাউণ্ডৰ পৰা 2 ফুট 3 ফুট 2 ফুট 3 ফুট ওপৰতহে কলমবিলাক হেৰি হয়, ভাঙি যায়, একদম ওপৰতো নহয়। ভি শ্বেপ, এ শ্বেপ, এনেকুৱা শ্বেপত বিল্ডিংবিলাক কলাপছ হয়। আৰু কিছুমান আকৌ কি পুৰা গোটেই বিল্ডিংটোৱে গ্ৰাউণ্ডত লাগি যায়, যিমান মহলীয়া হৈ নাথাকক। তো তেতিয়া কথাটো বেলেগ। কিন্তু যদি ভি শ্বেপ বা এ শ্বেপ এনেকুৱা টাইপত যদি ঘৰ বাগৰি গৈছে, ছটখন কি হ'ব, এই কলমটো য'ত ভাঙিছে তাৰ পৰা সি এটা স্পেচ এটা ওলাই যায়। মই প্ৰেক্টিকেলি অকণমান বস্তু দেখাই দিছোঁ। চব কোনটো জেগাত আমি থাকিলে ছেফটি হ'ব। বেম্বো দুডাল না, দুয়োডাল না, তো যদি এইখন ছাদ হয়, এইটো কলম হয়, 3 ফুট আঁতৰত যদি 3 ফুট ওপৰত যদি বিল্ডিংটো কলাপছ হয়, তেতিয়াহ'লে কি হ'ব, ই আৰামছে ছাদখন গৈ গ্ৰাউণ্ডত পৰিব। এই যিটো স্পেচ, এইটো স্পেচে আপুনি পাই গৈছে। ইয়াত আমি এই জেগাটোত ধৰি থাকিবা, এই জেগাটোত আমি মাথাটো যদি এইটো চাইডে দিওঁ, তেতিয়াও ভাঙি যোৱাৰ চান্স থাকিব। কিন্তু আমি সদায় কি কৰিব লাগে, সদায় যিমান পাৰি জুকিব লাগে। মোক দেখিছে, মোৰ মাথাত পৰাৰ চান্স নাই, গাত পৰাৰ চান্স নাই, এই জেগাখিনিতে মই আছোঁ। যিমান পাৰি জুকক, তেতিয়াহে যদি বাচিব পাৰে। আদাৰৱাইজ আপুনি বহিব লাগে কাৰণে বহক, আশাটো খুব কম। যিমান পাৰি জুকক, কম স্পেচত থাকিবলৈ চেষ্টা কৰক, যাতে আপুনি তাত ফাঁচি থাকিলে যিবিলাক উদ্ধাৰকাৰী দল আহিব, NDRF, SDRF, চিভিল ডিফেন্স, তেওঁলোকে যাতে বাহিৰৰ পৰাই চাৰ্চ কৰি লোৱাৰ পিছত ভিতৰত যে মানুহ ট্ৰেপ হৈ আছে সেই কথাটো গম পাব, আপুনি চিঞৰি দিব পাৰিব, নহ'লে আপুনি ক'ৰবাত শব্দ কৰি দিব পাৰিব। তেতিয়া উদ্ধাৰকাৰী দলে আপোনাক উদ্ধাৰ কৰি ল'ব। ঠিক আছে, এইটো এটা স্পেচ। আৰু দৰ্জাৰ মুখত দৰ্জাৰ মুখখন বহুত ছেফটি প্লেচ, কাৰণ দৰ্জাখনৰ এটা ফ্ৰেম থাকে, তাৰ ওপৰত এটা সৰু লিণ্টাৰ এটা থাকে, তাৰ ওপৰত থাকে এটা বিম থাকে। চ' সি ডাইৰেক্ট কেতিয়াও আপোনাৰ মাথাৰ ওপৰত ভাঙি পৰাৰ চান্সটো কম, হয়তো বাগৰি যাব পাৰে। যদি ৰিক্টাৰ স্কেল 8 হয়, এনেকৈ থিয় হৈ থাকিব নোৱাৰিব, হয় আগলৈ ঠেলিব, নহ'লে পিছলৈ ঠেলিব, নহ'লে ছাইডত ঠেলিব, এনেকৈতো আপোনাক বগৰাই দিব। আমি যদি অ'পেন স্পেচতো থাকোঁ, তেতিয়াহ'লে সদায় থিয় হৈ থাকিব চেষ্টা কৰিব নালাগে। আমি সদায় কি কৰিব লাগে, আঁঠু কাঢ়ি ল'ব লাগে আৰু হাত দুটা লগাই থ'ব লাগে। এইটো এটা ছিষ্টেম। তো দৰ্জাৰ মুখত আৰামছে ধৰি লওক, দৰ্জাৰ যিটো ফ্ৰেম আছে, ফ্ৰেমত ধৰি লওক আৰামছে। ৱালখন বাগৰি আহি বা থিয় হৈ ৱালখন আপোনাৰ মাথাৰ ওপৰত নপৰে, হয়তো বাগৰি যোৱাৰ চান্স থাকিব। সেইটো এটা প্লেচ। কৰ্ণাৰৰ কথাটো মই ক'লোঁ। যদি বক্স পালেন হয়, ঘৰৰ ভিতৰতে কৈছোঁ, আপোনাৰ ঘৰত বক্স পালেন ভিতৰত সোমাব নোৱাৰে, তলত সোমাব নোৱাৰে, আপুনি যি দুটা কৰ্ণাৰ থাকিব, যি 4টা কৰ্ণাৰ থাকিব, কৰ্ণাৰৰ একোটা খুটা থাকে, সেই খুটাৰ ওচৰতে আপুনি জুকি কিনে বহি যাওক। যদি বেলেগ ৰাস্তা নাই, কৰ্ণাৰত যোৱাৰো আপোনাৰ সুবিধা নাই, তাৰমানে কি হৈ যায়, এডাল এৰি ইয়াত পথালিকে ভাঙি দিব পাৰি, কিন্তু ইয়াৰ ওপৰত প্ৰেছাৰ দিয়ক, ই সহজতে নাভাঙে, ই সহজতে ভাঙি নাযায়, দাবি নাযায়। অ'কে, তো যিমান পাৰি তাত আপুনি জুকি লওক, সেইটো এটা। এতিয়া আমি যিমানে যি নকৰোঁ, ইনজিঅ'ৰ হ'বই। তে যদি ইনজিঅ'ৰ্ড হয়, ইনজিঅ'ৰ পাৰ্চনক আমি দৌৰি যাওঁতো ষ্টাম্পেড হ'ব, স্কুল কলেজৰ পৰা যদি ওলাই যাওঁ বা ঘৰৰ ভিতৰৰ পৰা ওলাই যাওঁ, ক'ৰবাত খুন্দা খাই আমাৰ কিবা নহয় কিবা এটা ইনজিঅ'ৰ হ'বই। ভূমিকম্পৰ জোকাৰণিৰ ঘৰটো ভগা নাই, কিন্তু আপুনি ভয়ত যে দৌৰিলে,
আমাৰ চাংমাই কৈছিলে যে আমাৰ গোটেই বস্তুবিলাক চেল্ফ থাকে, চেল্ফৰ ওপৰত বহুত কিবা কিবি বস্তু থাকে। আপুনি শুই আছে, আপোনাৰ শুই থকা অৱস্থাতে কি হৈছে, জোকাৰণিত এই গোটেই গধুৰ বস্তুবিলাক পৰি গৈছে। তেতিয়া ভূমিকম্পত ঘৰটো ভাঙি যোৱা নাই, কিন্তু তাৰ যিবিলাক আচবাব আছিলে সেইবিলাক পৰি কিনে আপোনাৰ ইনজিঅ'ৰ হ'ব পাৰে। সেইকাৰণে কি সদায় ঘৰৰ চবতকৈ সৰু মানুহ যিজন, চাপৰ মানুহ যিজন থাকিব, তাৰ মাথাৰ তলত ৰাখিব লাগে চেল্ফবিলাক, যিবিলাক গধুৰ বস্তু। চ' ইনজিঅ'ৰ যেতিয়া হ'ব, আমি যিবিলাকে ভালেই আছোঁ সেইবিলাক আমি হেল্প কৰিব লাগিব সেইবিলাক ব্যক্তিক। এতিয়া হেল্প কৰিব গ'লেও আমি মানুহ এজনক কেনেকৈ দাঙিব লাগে, কেনেকৈ দাঙি লৈ যাব লাগে, আমি সেই টেকনিকখিনিও নাজানো। ইয়াত বাগৰি পৰিছে, মই এটা নৰ্মেল কথা কৈছোঁ, ইয়াত মানুহ এজন চেঞ্চলেছ হৈ গ'ল হঠাৎ, আমি চিঞৰ বাখৰহে কৰিম, তাক ফাৰ্ষ্ট এড আমি দিব নাজানো। এজনে ক'ব বোলে বিচি দে, এজনে ক'ব বোলে পানী অকণমান ছটিয়াই দে, এইবিলাক কৰি থাকোঁতে সেই ব্যক্তিজন হয়তো মৰি যাব পাৰে। তো আমি যদি জানো নৰ্মেল বহি আছে মানুহজন কিয় হ'ল, লগে লগ পালছটো চাওক, পালছ আছে, অ'কে, হেতা হৈ গৈছে, ঠাণ্ডা হৈ গৈছে, তেতিয়াহ'লে আমি লগে লগ আমি ফাৰ্ষ্ট এড দিব পাৰোঁ। তেওঁৰ ভৰি দুখন, তেওঁক আমি গম পাই গ'লোঁ যে তেওঁৰ ব্ৰেইনত পাবলগীয়া যিটো ব্লাডৰ পৰিমাণ সেইটো নাই, নোহোৱাৰ কাৰণে কি হৈছে, সি বেহুজ হৈ পৰিছে বহুত সময় থিয় হৈ থকাৰ কাৰণে। লগে লগ কি কৰক, মানুহজনৰ মানে হাৰ্ড প্লেছত শুৱাই দিয়ক, দি ভৰি দুখন দাঙি দিয়ক গ্ৰাউণ্ডৰ পৰাই, অৰ্থাৎ আপুনি নিজে আঁঠু কাঢ়ি লওক, ইয়াৰ ওপৰত আৰামছে শুৱাই দিয়ক, দি ভৰি দুখন ইয়াত লৈ লওক। উইদিনে 15 to 20 ছেকেণ্ড সেই মানুহজনে চকু টিপটি পাব। অৰ্থাৎ আমাৰ শৰীৰৰ তল অংশটোত ব্লাডৰ পৰিমাণটো বেছি থাকে, ই ছাপ্লাই লগে লগ ব্ৰেইনলৈকে ব্লাড ছাপ্লাইটো দি দিব, দিয়াৰ লগে লগে তেওঁৰ চেঞ্চটো আহিব। তেওঁৰ কি প্ৰব্লেমৰ কাৰণে হৈছে আমাৰ সেইটো লুক আউট নহয়, কিন্তু এজ এ আমি ফাৰ্ষ্ট এইডাৰ আমাৰ কাম হৈছে তেওঁক ফাৰ্ষ্ট এইড দিব লাগে। তেওঁক আমি ফাৰ্ষ্ট এইড দিলোঁ, ব্লাড ছাপ্লাইটো পাই গ'ল, ইমিডিয়েট হস্পিটেল লৈ গুচি যাওক। চিভিল ডিফেন্সৰ সন্মানীয় প্ৰতিনিধিসকলে আমাক ভূমিকম্পৰ সময়ত ল'বলগীয়া সজাগতা বা ছেল্ফ ডিফেন্সৰ ওপৰত যিখিনি দেখালে সেইখিনি সঁচাকৈ আমাক উপকৃত কৰিব বুলি আশা কৰিছোঁ। আমি তেওঁলোকক অলপ সন্মান যাচিব বিচাৰিম। তেওঁলোক তিনিওজন সন্মানীয় প্ৰতিনিধিকে মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ ছাৰ। তেওঁলোকক সম্বৰ্ধনা জনাবলৈ মই anifocus.com-ৰ অৰ্চনা বৈশ্যক আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা ধেমাজি RVCৰ NGOৰ সদস্যসকলক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত এজন ব্যক্তি উপস্থিত আছে, তেখেতক সম্বৰ্ধনা জনাবৰ বাবে মই অৰ্চনা বৈশ্যক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ৰবীন ছাৰ, ছাৰক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ছাৰক সম্বৰ্ধনা জনাবলৈ মই প্ৰীতি ৰয়ক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে পাৰিজাত সন্দিকৈ বাইদেউক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বাইদেউক সম্বৰ্ধনা জনাইছে অৰ্চনা বৈশ্যই।
আমাৰ মাজত উপস্থিত থকা মানস শৰ্মা ছাৰক আহিবলৈ অনুৰোধ জনাইছোঁ ছাৰক সম্বৰ্ধনা জনাব প্ৰীতি ৰয় আমাৰ মাজত উপস্থিত থকা মানশ্ৰী ভট্টাচাৰ্য বাইদেউক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ বাইদেউ আমাৰ মাজত আমাক কাৰিকৰী দিশত সহায় আগবঢ়োৱা লুকমান হুছেইন দাদাকো সম্বৰ্ধনা জনাবলৈ মই অৰ্চনা বৈশ্যক অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা সোণালী বেহেল মেডাম তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ